Aprangsi Sengnarpi live kelang arat do anafan kardom nang pajerek lo kardom non nelike do lake Sengnarpi alongri karbi block ahavar dak pothai langso eco camp along sido pini ladak nilitum kevang athipi alama bang lake kedamtang theria chikloni phai engkoira troxi arni Guwahati arong sopi along kapaman pon Indian Arm Wrestling Federation pen partir piponsi Arm Wrestling Association of Assam alangtum Arm Wrestling Kachepati Padupondo Labangso Arm Wrestling Kachepati Asai Along Dak State Level Pensi Paman Pondo Labangso State Level Along Kapaman Pon Along Kopai Kemela Pen Ning Arong Pika Birtala Bangkela Puheno Dak Sengnarpi Along Ripen Banghini Ani Marlia Tum Alang Litum Gold Medal Kachepalong Dun Lasilake Litum Kopai Kemi Alang Litum Banghini Tadola Seke Chengsin Ang Litum Aphan Pachini Ponji Alang Li 70 kg labangso category along alangli gold medal kache palong don dak Debina Borah do pun prothomate moi apunak Sengnarpi karbi live or ji Chihut-Chiput অনুষ্ঠান he অনুষ্ঠান khonot apnak swagotom janaisu aru bigoto March mahot 27 tarikhe Guwahatit অনুষ্ঠিত হৈ যোৱা ji arm wrestling প্ৰতিযোগিতা tat state level ji apuni স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আপোনাক প্ৰথমতে আমি Sengnarpi karbi লাইভৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জনাইছো alang likhenlo Debina Borah alang li pen balomsa phi Chihut-Chiput padupon pola pen pu kedo tulang lake kopai keme ilitum angjerlo alang li men lake Rita Sengnarpi alang like arong lake Sengnarpi alongri karbi block si alang li ahem nasi non balomsa phi inut pen inut koson pen si alang litum labangso aking kam nang Jordan pen lasong deng anang ke palima la pen alang litum ajarni koson malaso puthak Chihut-Chiput padupon po lasi moi prothomate মই আপোনাৰ লগতে মই কথা পাতিব বিচাৰিছো যি আৰ্ম ৰেসলিং প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে তো প্ৰথমতে মই আপোনালোকৰ সফলতাৰ বিষয়ে মই নুহুধাৰ আগতে আৰ্ম ৰেসলিং এই বিষয়ে আপুনি Sengnarpi karbi লাইভ দৰ্শকসকলক অলপ ক'ব নেকি এই বিষয়ে মই প্ৰথমতে আপোনাৰ চিনাকিটি দিলক নমস্কাৰ মই শ্ৰী দেবিনা বৰা ইয়াতে বিশ্বনাথ চাৰিআলি কুচকান মোৰ ঘৰ আৰু মই এগৰাকী পাঞ্জা খেলুৱৈ মই কলেজত পঢ়া দিনৰ পৰাই পাঞ্জা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছিলোঁ আৰু তেতিয়া মই ষ্টেট বা নেশ্যনেল লেভেলত যোৱা নাছিলোঁ তেতিয়া মানে মই অকল কলেজতে খেলিছিলোঁ তাৰপিছত কলেজ শেষ হোৱাৰ পিছত মানে মোৰ ডিগ্ৰী কমপ্লিট হোৱাৰ পিছত মই প্ৰথম তোমাৰ আৰ্ম ৰেসলিং জিলা প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিলোঁ বিশ্বনাথ জিলাতে আৰু হেয়া আছিলে তোমাৰ মোৰ শ্ৰদ্ধাৰ নিত্য শৰ্মা ছাৰ আৰু মোৰ সিনিয়ৰ খেলুৱৈ পূৰ্ণিমা বৰা তেওঁলোকৰ তত্ত্বাৱধানত আচলতে আৰু তেওঁলোকৰ অনুপ্ৰেৰণাত মই জিলা পৰ্যায়ত প্ৰথম গোল্ড মেডেল পালোঁ 60 কেজি শাখাত তেতিয়া মই 60 কেজি শাখাত খেলিছিলোঁ তাৰপিছতে আমাৰ ষ্টেটৰ খেল হৈছিলে মোৰ সৌভাগ্যক্ৰমে সেই বছৰ আমাৰ বিশ্বনাথ চাৰিআলিতে আমাৰ ষ্টেট লেভেলৰ খেলখন আৰম্ভ হৈছিলে অনুষ্ঠিত হৈছিলে আৰু তাতো মই 60 কেজি শাখাত মই তাতো গোল্ড মেডেল পাবলৈ মই সক্ষম হ'লোঁ দুবাৰকে পালে আপুনি তাৰ মানে 60 কেজিৰ যি ক্যাটেগৰীত
60 কেজি কেটেগৰীত আপুনি দুবাৰকৈ স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিলে এবাৰ জিলা পৰ্যায়ত আৰু এবাৰ ৰাজ্যিক পৰ্যায়ত তাৰপিছত তাৰপিছতেই সেইবাৰ মই ৰাজ্যিক পৰ্যায়ত নেশ্যনেলৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰণে মই যেতিয়া ছিলেকশ্যন হ'লোঁ তাৰপিছতে মই সেইবাৰ পোনপ্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ মই হায়দৰাবাদত সেইবাৰ মই প্ৰথম মোৰ জাৰ্ণিটো একচুৱেলি হায়দৰাবাদৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু মই এতিয়া ক'বলৈ পাই মই অত্যন্ত সুখী যে মই এনেকুৱা লাগিছে যেন আগৰ সময়খিনি আকৌ ঘূৰি আহিছে কাৰণ মই আৰম্ভণি কৰিছিলোঁ হায়দৰাবাদৰ পৰাই আৰু এই বছৰ মই যেতিয়া 70 কেজি খালি ওজনৰ তাৰতম্য হৈছে বাকী খেলখন একেই আছে আৰু মই তেতিয়া একেবাৰে শিকাৰো আছিলোঁ তেতিয়া একো বুজি পোৱা নাছিলোঁ ভালকৈ খেলখনৰ বিষয়ে একো ভালকৈ জনাও নাছিলোঁ তো সেইকাৰণে মই তেতিয়া তাত মই ৰাষ্ট্ৰীয় পৰ্যায়ত মই কোনো ধৰণৰ মেডেল লাভ কৰিবলৈ মই সক্ষম নহ'লোঁ কিন্তু মই যথেষ্টখিনি অভিজ্ঞতা লাভ কৰিলোঁ তাৰ পৰা আৰু সেইখিনিয়ে মোৰ পৰৱৰ্তী পৰ্যায়ত মোৰ কামত আহিলে আৰু এই বছৰো মই আমাৰ গুৱাহাটীত যোৱা মাৰ্চ মাহৰ 27 তাৰিখে গুৱাহাটী নেহেৰু ষ্টেডিয়ামৰ তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা আমাৰ ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতাত মই 70 কেজি শাখাত স্বৰ্ণ পদক লাভ কৰিবলৈ মই সক্ষম হ'লোঁ আৰু এইবাৰো মই ৰাষ্ট্ৰীয় পৰ্যায়ত হায়দৰাবাদতেই পুনৰ খেলিবলৈ মই সুযোগ পাইছোঁ এটা কথা জনাব নেকি যি নেহেৰু ষ্টেডিয়াম ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা পাঞ্জাৱ প্ৰতিযোগিতাত ৰাজ্যিক ভিত্তিত হৈছে আৰু তাত কিমান গৰাকীয়ে অংশগ্ৰহণ কৰিছিলে আৰু তাৰ ভিতৰত কেইজনে স্বৰ্ণ পদক বা তেওঁলোকে সফলতা লাভ কৰিব পাৰিছে এই বিষয়ে জনাব নেকি আমাৰ যোৱা 27 তাৰিখে অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক পাঞ্জাৱ প্ৰতিযোগিতাত প্ৰায় 2 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ল'ৰা ছোৱালী জুনিয়ৰ ছিনিয়ৰ সকলোখিনি মিলাই প্ৰায় 2 শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিলে আৰু তাৰ মাজৰ পৰাই আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰণে অসম টীমটো বাছনি কৰা হৈছে গতিকে সেই অসম টীমটোৰ অনুযায়ী আমাৰ সৰ্বমুঠ আনুমানিক 40-42 জনমান আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ অসম টীমটো ছিলেকশ্যন কৰা হৈছে বাছনি কৰা হৈছে গতিকে সেয়াই আৰু এইটো এটা ভাল অভিজ্ঞতা হয় আপুনি ক'লে যে কলেজীয়া জীৱনৰ পৰা আপুনি আৰ্ম ৰেছলিঙৰ কাৰণে আপুনি প্ৰেক্টিছ কৰি আহিছে তো কোন চনৰ পৰা আপুনি আৰম্ভ কৰিছিলে এইটো চনটো ক'ব নেকি মই আচলতে দৰং কলেজত প্ৰথম যেতিয়া মই ডিগ্ৰী পঢ়ি আছিলোঁ ডিগ্ৰী পঢ়ি থাকোঁতে তেতিয়া মই এনেই মোৰ লগৰ ল'ৰা ছোৱালীখিনিৰ লগত অকল ছোৱালীখিনি নহয় একচুৱেলি ল'ৰাখিনিৰ লগত মই এনেই খেলি থাকোঁ এনেই টেবুলতে বেঞ্চতে বহি বহি খেলি থাকোঁ সিহঁতে লগৰখিনিয়ে মোক কয় যে তই শকত হয় তই আৰ্ম ৰেছলিং খেল আৰ্ম ৰেছলিং বুলি নকয় তেতিয়া আমি পাঞ্জা বুলি জানো আৰ্ম ৰেছলিংটো পিছত হেৰি হৈছে পাঞ্জা খেল বুলি কয় মই কওঁ মই তেনেকৈ খেলিব নাজানো নহয় মই এনেই খেলি আছোঁ সেইটো ঠিকে আছে তাৰপিছতে কি কৰিলে মোৰ জাৰ্ণিটো সঁচা কথা ক'বলৈ গ'লে মোৰ লগৰখিনিৰ কাৰণেই মই পালোঁগৈ এইটো পৰ্যায় চাগে সিহঁতি মোক আগবঢ়াই যদি নিদিলেহেঁতেন মই নাপালোঁহেঁতেন কি হ'ল তেতিয়া মই 2006 চনৰ তেতিয়া মই ডিগ্ৰীৰ ষ্টুডেণ্ট আছিলোঁ তেতিয়া আমাৰ কলেজ উইকত এবাৰ প্ৰথম মোৰ নামটো সিহঁতে দি দিলে আৰ্ম ৰেছলিং খেলাত পাঞ্জা খেলত মোৰ নামটো দি দিলে তাৰপিছত মোৰ নামটো মাতি আছে মই নাযাওঁ কিন্তু মোৰ ভয় লাগিছে দেখি পেলাই মই কেতিয়াও খেলি পোৱা নাই মই কি বুলি খেলিব তাৰপিছত সঁচা কথা ক'বলৈ গ'লে মোৰ লগৰখিনিয়ে মোক প্ৰায় ঠেলি পঠোৱা দি মোক পঠাইছে যে নাই তই খেলিবই লাগিব প্ৰায় ঠেলি পেলাই পঠাই দিছে এতিয়া ঠেলি পঠাই দিছে আৰু মই গৈ পেলাই যেতিয়া মই প্ৰথম মোৰ খেলখন হৈছে মোৰ 75 কেজি ছোৱালী এজনীৰ লগত পৰিছিলে মই তেতিয়া প্ৰথম 60 কেজি আছিলোঁ দেখি পেলাই মোৰ ভয় লাগিছে অত্যন্ত ভয় লাগিছে কাৰণ খেলটো মোৰ কাৰণে একেবাৰে নতুন আৰু সেইকাৰণে মই ভয় খাইছোঁ যথেষ্ট তাৰপিছত গৈ পেলাই মোক কৈছে নাই তই পাৰিবি তাৰপিছত মই গ'লোঁ টেবুলত গৈ পেলাই গ্ৰিপ ধৰিলোঁ আমাক গ্ৰিপ ধৰিব দিলে গ্ৰিপ ধৰি পেলাই দেখোন মই একেবাৰতে ছোৱালীজনীক হৰুৱাই দিলোঁ এবাৰতে হৰুৱাই দিলোঁ তাৰপিছত মই যেতিয়া সেই 75 কেজি ছোৱালীজনীক মই হৰুৱাই দিলোঁ মোৰ কনফিডেঞ্চটো বাঢ়ি গ'ল অকণমান মই দেখোন পাৰিছোঁ তাৰপিছতে কনফিডেঞ্চটো বাঢ়ি পেলাই সেয়াই আৰম্ভণি সেই আৰম্ভণিটো আৰু সঁচা কথা ক'বলৈ গ'লে আৰ্ম ৰেছলিংটোতো হাতৰ খেলা হয় হাতে খেলা হয় হাতৰ লগতে বাহু আৰু চলজাৰ গোটেইখিনি গোটেই বডিটোক লৈ পেলাই আপাৰ বডিটো লৈ পেলাই খেলটো হয় আৰু আৰ্ম ৰেছলিং খেলটো অত্যন্ত ৰুচিজনক আমোদজনক
আৰু যোনে মানে মই এতিয়া সেই 2006 চনৰ পৰা যে ষ্টাৰ্ট কৰিলোঁ আৰম্ভ কৰিলোঁ আজি পৰ্যন্ত মানে মই এৰিবলৈ মই পৰাই নাই হয় আচলতে আমি যদি চাওঁ বিভিন্ন ধৰণৰ খেল আছে কিন্তু আপুনি আৰ্ম ৰেছলিংটো কিয় বাছি লৈছে ক'ব নেকি আচলতে সৰু কালত যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া বিভিন্ন ধৰণৰ খেলবিলাক খেলিছিলোঁ কিন্তু তেতিয়া আমি যেতিয়া স্কুলত আছিলোঁ তেতিয়া আমাৰ বিশ্বনাথ চাৰিআলিত ইমান তেনেকুৱা সুবিধা নাছিলে যে আমি খেলত আগবাঢ়ি যাম কিন্তু মই যেতিয়া দৰং কলেজত পঢ়িব গ'লোঁ তেতিয়া তাত আমাৰ বিশ্বনাথ কলেজতো ইমান তেতিয়া আমি জনা নাছিলোঁ বিশ্বনাথ চাৰিআলিত ইমান জনা নাছিলোঁ কিন্তু যেতিয়া দৰং কলেজত পঢ়িব গ'লোঁ তাত তেজপুৰৰ বহুকেইজন ডাঙৰ ডাঙৰ পুৰণা খেলুৱৈক মই মানে লগ পালোঁ তো লগ পাই পেলাই মোৰ মানে সেই খেলটোৰ প্ৰতি আগ্ৰহ এটা জন্মিলে তো কিন্তু কেতিয়াও মানে মই এনেকৈ প্ৰফেচনেলি মই এনেকৈ খেলিম বুলি কেতিয়াও ভবা নাছিলোঁ কিন্তু সেই আৰম্ভণি সেই খেলটো যেতিয়া দেখিলোঁ যেতিয়া এবাৰ খেলি পেলাই দেখিলোঁ খেলটো দেখোন বহুত ধুনীয়া লাগে ভাল লাগে আৰু মানে খেলিব পাৰি দেখোন তাৰপিছত তেনেকেই মানে নভবা নিচিন্তাকেই মানে মই বস্তুটো মই মানে খেলিম বুলি পেলাই ল'লোঁ আৰু সেইটোতো এতিয়া মোৰ মানে জীৱনৰ এটা আপুৰুগীয়া অংগৰ নিচিনাই হৈ গ'ল মানে পাৰ্ট অফ মাই লাইফ মানে আৰ্ম ৰেছলিং ইজ এ পাৰ্ট অফ মাই লাইফ অ'কে থেংক ইউ ছ' মাছ এণ্ড আৰু এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ ৰীতাক কেতিয়া লগ পালে আপুনি এতিয়া ধৰি লওক এতিয়া আপোনালোকে ষ্টেট লেভেলত যি একেলগতে আপোনালোকে অংশগ্ৰহণ কৰিছে আৰু তাতে দুয়োগৰাকীয়ে আপোনালোকে বিশ্বনাথৰ বাবে এটা গৌৰৱ কঢ়িয়াই আনিছে তো ৰীতাক আপুনি কেতিয়াৰ পৰা লগ পাইছিলে আৰু কেনেকৈ লগ পাইছিলে অলপ ক'ব নেকি ৰীতাক একচুৱেলি লগ পোৱাটো সেইটো ইণ্টাৰেষ্টিং কাহিনী মানে তাইক মই প্ৰথম লগ পাইছিলোঁ 2013 চনত আৰু তেতিয়া মানে আমাৰ বিশ্বনাথ চাৰিআলিত আমাৰ একমহীয়া এটা মহিলা সুৰক্ষাৰ কাৰণে এটা ছেল্ফ ডিফেন্সৰ ট্ৰেইনিং এটা দিছিলে প্ৰশিক্ষণ এটা দিছিলে আমাক আমি তেতিয়া ময়ো গৈছিলোঁ আৰু তেতিয়া বহুত ছোৱালী গৈছিলে প্ৰায় 150 মান ছোৱালী গৈছিলে ছোৱালী বোৱাৰী তেতিয়া ৰীতাও গৈছিলে তেতিয়া ৰীতা মানে মই তাইক প্ৰথম মানে এনেই কিবা কথাত মানে তাইৰ হাতটোত মানে মই এবাৰ ধৰি চালোঁ এনেই ধৰি চাওঁতে চালোঁ হাতটো তাই মোক যেতিয়া মই তাই মোক এনেকৈ ৰখাই দিলে মানে এনেকৈ তাইৰ হাতটো যেতিয়া মই তাইক ধৰিলোঁ তাই মোক এনেকৈ ৰখাই দিলে তেতিয়া মই এনেকৈ ভাবিলোঁ এইজনী দেখোন ভাল মানে পাৱাৰ আছে হাতত এইক মই আনিব পাৰোঁ খেলিবৰ কাৰণে তাৰপিছতে তেতিয়াই যে তাইক লগ পালোঁ তাৰপিছত লগ পাই পেলাই মই তাইক ক'লোঁ তুমি খেলিবা নেকি তাই তেতিয়া একেবাৰতে ক'লে খেলিম সেয়াই আৰম্ভণি তাইক মই লগ পোৱা তেতিয়াই তাতে লগ পালোঁ আৰু লগ পোৱাৰ পিছৰ পৰা আজিলৈকে আমি দুইজনী একেলগেই আছোঁ আৰু তাই সঁচাকৈ এজনী ভাল খেলুৱৈ আৰু মানে তাইৰ ইনবৰ্ণ বুলি ক'ব লাগিব তাইৰ যিটো মানে পাৱাৰ আছে সেইটো ইনবৰ্ণ আৰু তাইৰ যোনটো মানে আৰ্ম ৰেছলিঙৰ কাৰণে যিটো হাতৰ পাৱাৰ লাগে হাতটো বহুত মানে ভাল হাত এটা ভাল গ্ৰিপ এটা মানে আৰু যিটোৰ কাৰণে তাই এতিয়া আগবাঢ়ি গৈ আছে আৰু মই তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ আচলতে ক'ব লাগিব আপুনি ৰীতা সেংনাৰপিক এই যিটো আৰ্ম ৰেছলিং ইয়াত আপুনি অংশগ্ৰহণ বা প্ৰতিযোগিতা কৰিবৰ কাৰণে যি আপুনি অনুপ্ৰেৰণা দিছিলে আৰু সেই পৰামৰ্শ শুনি আজি ৰীতা সেংনাৰপিয়ে ষ্টেট লেভেলত আজি স্বৰ্ণ পদক অৰ্থাৎ গ'ল্ড মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আপোনাক কেনেকুৱা লাগে এতিয়া ধৰি লওক আপুনিতো তাইক আপুনিয়ে দেখুৱাইছিলে ৰাস্তাটো তো আপোনাৰ অনুভৱটো কেনেকুৱা এতিয়া ধৰি লওক আপুনিতো সফলতা অৰ্জন কৰিছে লগতে আপুনি যাক ছাজেষ্ট কৰিছে যাক আপুনি নেকি পৰামৰ্শ আগবঢ়াইছে সেইগৰাকী ৰীতা সেংনাৰপিও যে আজি স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে আপোনাক কেনেকুৱা লাগিছে এতিয়া তাৰমানে সঁচা কথা ক'বলৈ গ'লে মানে সেই অনুভৱটো মানে মই সঁচাকৈ বহুত ধুনীয়া অনুভৱ মানে যদি মাকে যদি চাগে সেই অনুভৱটো মানে মাকেজনীয়ে যেতিয়া নিজৰ বাচ্ছাটোক মানে কিবা শিকাই বুজাই যেতিয়া কিবা এটাত পাৰদৰ্শিতা লাভ কৰিবলৈ যদি আনিব পাৰে বা কিবা এটা ছাকচেছ পায় মানে তেতিয়া সেই সময়খিনিত চাগে যিখিনি মানে সুখানুভূতি অনুভৱ হয় ৰীতা যেতিয়া মানে জিকি আহে খেলখনত তেতিয়া মোৰো সেই তেনেকুৱা মানে সুখানুভূতি অনুভৱ হয় মানে হয়তো মই হাৰি যাব পাৰোঁ কিন্তু তাই যেতিয়া আহি পেলাই একদম মোক কয় আপোনাৰ কাৰণে মানে মই পালোঁ তেতিয়া মানে মোৰ সেইখিনি সময়ত মানে মোৰ বহুত বেছি ভাল লাগে আৰু মই সেইকাৰণে মানে তাই ভাল খেলুৱৈ হয় আৰু তাই ছোৱালীজনী অত্যন্ত অমায়িক আৰু যাৰ কাৰণে মানে মই তাইক মানে
লগত লৈ পেলাই তাইক এই জাৰ্ণিটোত আৰ্ম ৰেছলিঙৰ জাৰ্ণিটোত আগবাঢ়ি যাবলৈ মানে ময়ো ভাল পাইছোঁ আৰু হয়তো তাইও সুখী চাগে মই সেইটো মানে জানিব বিচাৰিম বাৰু হয় হয় আৰু মানে সেই তেনেকেই আমাৰ জাৰ্ণিটো আৰম্ভ হ'ল আৰু বৰ্তমানলৈকে আছে আৰু আমি মানে আশা কৰোঁ আমাৰ আগলৈও মানে আমি যেতিয়ালৈকে পাৰোঁ শক্তি যেতিয়ালৈকে কয় মানে দেহাই কয় বা আমি তেতিয়ালৈকে আমি একেলগে থাকি আৰ্ম ৰেছলিঙৰ জাৰ্ণিটো আমি আগবঢ়াই নিম ইয়াৰ পোনে পোনে মই ৰীতা চেঙাৰপিলৈ আহিব বিচাৰিছোঁ মই তাইৰ লগত কাৰ্বি ভাষাত কথা পাতিম কিন্তু তাৰ আগতে দুটামান মই অসমীয়া ভাষাত কথা পাতিব বিচাৰিছোঁ যে এতিয়া ৰীতা চেঙাৰপি দেবিনা বৰাক আপুনি যেনেকৈ লগ পালে দেবিনা বৰাক লগ পোৱাৰ পাছতে যি আপুনি আৰ্ম ৰেছলিং এই যি জাৰ্ণিত আৰম্ভ কৰিলে আজি আপুনি সফলতা অৰ্জন কৰি কেনেকুৱা লাগিছে আপোনাক অলপ চুটিকৈ ক'ব নেকি অসমীয়া ভাষাত আমি কাৰ্বি ভাষাতে কথা পাতিম বিশ্বনাথ কাৰ্বি লাইভ দৰ্শকসকলে চাই আছে এতিয়া আমি যিহেতু নেকি কাৰ্বি যুৱতী এগৰাকীয়ে সুনাম কঢ়িয়াই আনিছে আমাৰ ছ'চাইটিৰ কাৰণে তাৰ কাৰণে আমি তাইৰ পৰা তাইৰ জাৰ্ণিটো কেনেকুৱা মই কাৰ্বি ভাষাতে কথা পাতিম কিন্তু যি জাৰ্ণি মানে এটা ধৰি লওক দেবিনা বৰা যে আপোনাক যি ৰাস্তা দেখুৱালে বুলি মই ক'ব লাগিব বা ৰাস্তা দেখুৱাইছে বুলিয়ে কৈছোঁ মই কেনেকুৱা লাগিছে এতিয়া তাৰমানে একেলগতে এতিয়া জয় হৈ আহিছে ভাল লাগিছে হয় মানে আৰম্ভণিৰ পৰা লগ পোৱাৰ পৰা মানে পাঞ্জাৱ প্ৰতিযোগিতা খেলি খেলি মানে আগবাঢ়ি গৈ থকাৰ কাৰণে ভাল লাগিছে আচলতে মই ইয়াৰ মাজতে মই দেবিনা বা বুলি কৈছোঁ আচলতে মই দেবিনা বৰা বুলি মই যিমানকৈ মোক ভাল লাগিছে কিন্তু দেবিনা বা বুলি কৈ মোক বেছি ভাল লাগিছে চ' মই দেবিনা বা বুলি সম্বোধন কৰিছোঁ ৰীতা চেঙাৰপি আচলতে খুব কথা কম কয় কথা খুব কম কয় আৰু খুব মনে মনে থাকে তাৰ মাজত যে আপোনালোকে তাইৰ লগত কেনেকৈ আগবাঢ়ি গৈছে তাৰমানে এই অলপ ক'ব নেকি তাইৰ বিষয়ে অলপ এইটো এটা ইণ্টাৰেষ্টিং কথা ৰীতাক যেতিয়া মই প্ৰথম লগ পাইছিলোঁ তাই একদমেই আকৰি বুলি ক'ব লাগিব আকৰি আছিলে মানে তাই যিটো কয় সেইটোৱে আৰু বাকী একো নুশুনে মানে তাৰপিছত মই তাইক কিন্তু হেণ্ডেল কৰিবলৈ মোৰ অলপ কষ্ট হৈছিলে কিন্তু তাই মানে পটককৈ কথাবিলাক বুজি নাপায় আৰু অসমীয়াত তাই কোৱাত অকণমান অসুবিধা হয় তাই নিজৰ ভাষাত তাই মোক সদায় সোধে যে কিহত কথা পাতিব লাগিব মই অসমীয়াত পাতিব লাগিব নেকি মই অসমীয়াত ক'ব লাগিব নেকি মই যে তাই এনেই বেছিখিনি সময় আমি যেতিয়া গ্ৰুপত থাকোঁ তেতিয়া তাই বেছিখিনি সময় নীৰৱ দৰ্শক হৈ পেলাই চাই থাকে কাৰণ তাই একো নকয় কিন্তু তাই পিছত তাই চবখিনি কথা আয়ত্ব কৰি থাকে তাইতো শুনি থাকে তাৰপিছত আহি পেলাই তাই কাৰো আগত একো কথা নকয় তাৰপিছত যেতিয়া ৰুমত আহি মোৰ আগত কৈ থাকে মোৰ আগত এটা এটাকৈ চব কৈ থাকিব তাই চব মন কৰি থাকে আৰু তাই মানে যেতিয়াই কাৰ্বি মানুহ লগ পাই যায় একদম তাই মানে মুখখন পূৰা একদম এনেকৈ আখৈ ফুটা দি ফুটে মানে সেইখিনি মানে তাৰপিছত এতিয়াতো তাই বহুতখিনি মুকলি হ'ল তাই বহুতখিনি কথা মানে মানুহ আচলতে তাই বহুত চিধা ছোৱালী এজনী তাৰপিছতে তাই এতিয়া বহুতখিনি মানুহ লগ পাই পেলাই তাই মুকলি হ'ল অলপমান গতিকতে তাই এতিয়া ভাল আৰু তাই এইখিনিতে মই ক'ব লাগিব দেবিনা বা আচলতে এজন ভাল পাঞ্জা খেলুৱৈ এইটোৱেই নহয় ইয়াতে সীমিত নহয় আচলতে আৰু আন এটা পৰিচয় আছে দেবিনা বাৰ সেই পৰিচয়টো মই আপোনাৰ মুখৰ পৰাই শুনিব বিচাৰিছোঁ আচলতে বিশ্বনাথ কাৰ্বি লাইভ দৰ্শকসকলক আপুনি আৰ্ম ৰেছলিঙৰ বাহিৰেও যে অন্য এটা আপোনাৰ প্ৰফেশ্যনেলি আপুনি এটা কাম কৰি আছে সেই বিষয়ে জনাব নেকি আপোনাৰ মুখেৰে মই শুনিব বিচাৰিছোঁ হয় মই পেছাত আচলতে এগৰাকী অধিবক্তা বিশ্বনাথ চাৰিআলি ছেছন কোৰ্টৰ মই জিলা দণ্ডাধীশৰ আদালতত মই কৰ্মৰত আৰু মই বিগত 6 বছৰ ধৰি এগৰাকী এডভকেট হিচাপে মই কাম কৰি আছোঁ আৰু মোৰ কৰ্মক্ষেত্ৰৰ লগতে মই আৰ্ম ৰেছলিংটো মানে যিমানখিনি পাৰোঁ মানে মই নিয়াৰিকৈ অবিৰতভাৱে চলাই নিবলৈ মই চেষ্টা কৰিছোঁ আচলতে ইমান আপুনি আচলতে সেই যিটো আপোনাৰ পেছাত বহুত ব্যস্ত থাকিব লাগিব কিন্তু সেই ব্যস্ততাৰ মাজতে আপুনি আৰ্ম ৰেছলিঙৰ কাৰণে সময় উলিয়াব পাৰে বা আপোনাৰ যি সময় উলিয়াই আপুনি যি অংশগ্ৰহণ কৰি থাকে বা সেই জাৰ্ণিটো যে আপুনি কণ্টিনিউ ৰাখিছে তাৰ কাৰণে আজি আপুনি ষ্টেট লেভেলত আপুনি গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে সেইটো ক'ব লাগিব আচলতে যিকোনো কামতে
আন্তৰিকতাটো প্ৰয়োজন আপোনাৰ যিকোনো এটা কাম কৰিবৰ কাৰণে আন্তৰিকতাটো প্ৰয়োজন তো যি কি নহওক আপুনি ইমান ব্যস্ততাৰ মাজতো বিশ্বনাথ কাৰ্বি লাইফৰ যি চিহুত-চিপুত অনুষ্ঠান এই অনুষ্ঠানখনত আহি আপুনি সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ আৰু মই পোনে এতিয়া আমি কথা পাতি থাকিম এনেকৈয়ে মই ৰীতা চেংনাৰ্পিৰ লগত মই কাৰ্বি ভাষাত দুটামান কথা পাতিম Rita Sengnarpi nangliphan aprangsi Biswanath Karbi live ahin panangliphan suri akero pipar piklo athema karbia khei angbong along so arlo tum ajasemet so arlo atum la ke pathu ahin kaching thurdun akijum pik aporahut and non nangli dak Biswanath along ria long pen nangli arm wrestling along dak state level long gold medal kache palong dun ke dak karbia phanachot kali solangdo karbia rat do ana phansi and nong meke bana sai nangli ke claim lasi nangli phanjoro par piklo lasi ke chengsi nangli che pachinik jima nangli kona asorlo la Biswanath Karbi live kelang arat phan pachinik tha Kardom nelimen ke Rita Sengnarpi ne la Biswanath Karbi live kidorat toman amta kardom nang pajiro kardom nili rong ke la da Karbi blog biarong choro par piklo la so nangli la bangso angdeng anang kache pali dun non la state level long nangli tum gold medal che palong det pen uthot ako kache pati dun thujia phan kache sik la puson toma Biswanath Karbi live kelang arat phan pachinik tha nili mene chisik mane lason chisik hoye hedi nili mane la pukidun mane kijui dun pensi nili kidun dun ti lason mane practice ta kurire ajaje lason pensi kidun dun non la dak Guwahati long paman det pen non puthot konasi la bangso kache pati parupon pola pachinik tha non bangke Hyderabad actress me pen 5 June loike Pini labangso Chihut-Chiput asai ja mek kapa jutji angdeng si dolo lasi ki jutsi Rita Sengnarpi aphan nangli labangso arm wrestling along nangli non gold medal che palong dun det pen ko anding karong lola nangli asap pachini jima neli de pathu dun det pen ining karong te ekdom ko panelo chipudam thek pin da pen ke ko non iprang ta lason le haidun bom te am se ke me par ko pro lasimne chisi ke bom no la pusi ahoklo dak alangli state level along gold medal che palong dun det pen alangli ning karong hoy adui ave pin anlo pusi nang pulase nangli phanchoro par piklo aru moi hekhot Debina bak eta kotha hudibo bisaisu je apuni je arm wrestling ot aji etu porjat je ahi paisa apuni kar অনুপ্ৰেৰণাত apuni আজি etu porjat ahi paisa apuni kobo niki অনুপ্ৰেৰণা বুলি ক'লে সঁচাকৈ ক'বলৈ গ'লে অনুপ্ৰেৰণাটো মোৰ বন্ধুখিনিয়ে মোক অনুপ্ৰাণিত কৰিছিলে সেইটো সময়ত মোৰ কলেজীয়া বন্ধুখিনিয়ে কিন্তু তাৰ লগতে মই মানে মোৰ পৰিয়ালৰ মোৰ মা দেউতা মোৰ ভাইটি যিয়ে মানে সেই তেতিয়াৰ পৰাই আজিলৈকে মানে সেই একেটা মানে উদ্যমৰে একেখিনি আগ্ৰহেৰে একেখিনি মানে ছাপৰ্টৰে মোক মানে ইমানখিনি পৰ্যায় পাবলৈ মানে মোক সহায় কৰিছে আৰু তেওঁলোকৰ মানে অনুপ্ৰেৰণা তেওঁলোকৰ সহায় তেওঁলোকৰ ছাপৰ্ট অবিহনে মানে মই আজি এইখিনি পৰ্যায়ত এনেকৈ মই আহিব নোৱাৰিলোঁ হয় গতিকতে মই মোৰ পৰিয়ালটো মোৰ মা দেউতা মোৰ ভাইটি আৰু মোৰ বন্ধু বান্ধৱসকল আৰু নিত্য শৰ্মা ছাৰ আৰু গতিকে তেওঁলোকক মই মানে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদিয়ে গতিকতে আৰু বিশেষকৈ মই আজি কাৰ্বি লাইভৰ নিউজ চেনেলটোক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আজি ইমান ধুনীয়াকৈ আমাৰ এই কথাখিনি মানে আপোনালোকৰ সকলোৰে আগত মানে মুকলি কৰি দিবলৈ আমাৰ পৰা ইমান ধুনীয়াকৈ জানিলে কথাখিনি গতিকতে তাৰ বাবে মই ধন্যবাদ মানে মই ধন্যবাদ নহয় ধন্যবাদেই ধন্যবাদ মই বৰ আমি দীঘলীয়া নকৰোঁ আমাৰ এই যি চিহুত-চিপুত অনুষ্ঠান আমি এতিয়া সমাপ্ত কৰিম কিছু সময়ৰ পাছতে কিন্তু তাৰ আগতে এটা কথা মই আপোনাক সুধিব লাগিব যে বিশ্বনাথ কাৰ্বি লাইভ দৰ্শকসকলে চাই আছে যে আৰ্ম ৰেষ্টলিং যিসকলে উঠি অহা যুৱচাম বা যিসকল যুৱক যুৱতীয়ে আৰ্ম ৰেষ্টলিঙত অংশগ্ৰহণ বা এই জাৰ্ণিত যাব বিচাৰে তেওঁলোকক আপুনি কি পৰামৰ্শ দিব আপুনি সেইটো মানে বৰ্তমান এতিয়া স্কুল গেমছত আৰ্ম ৰেষ্টলিং গেমটো সোমাইছে গতিকতে মই স্কুলীয়া ল'ৰা ছোৱালীখিনিকো কওঁ যে
খেলটো বিশেষ দৰকাৰী তোমাৰ সুস্থ মন সুস্থ মগজুৱেহে মানে এটা সুন্দৰ পৰিৱেশ গঠন কৰিব পাৰে গতিকে আমি প্ৰথম সুস্থ শৰীৰ এটা প্ৰথম হ'ব লাগিব আৰু খেলা ধূলাৰ প্ৰতি আগ্ৰহী হ'ব লাগে আৰু খেলা ধূলাৰ প্ৰতি আৰু আৰ্ম ৰেছলিং গেমটো এবাৰ খেলাৰ পিছতহে মানে গম পাব আগতে মানুহে মানে মানুহে ক'ব পাৰে যে পাঞ্জা ইমান হেৰি নহয় কিন্তু যদি খেলে তাৰ পিছতে গম পাব যে আচলতে পাঞ্জাটো কি হয় কিমান আমোদজনক এটা খেল মানে এই মই চবকে সেয়াই ক'ব বিচাৰোঁ যে খেলাৰ মাজেৰে তেওঁলোক আগবাঢ়ি যাওক আৰু আৰ্ম ৰেছলিং খেলটোক বাছি লওক ঠিকে আছে non labangso ajai mekne litum kangton ponpo kecheng pen kijut nang litum labangso Chihut-Chiput asai jai meklong apor nang chipi pen nang kelang dona jok nang litum solangdo karbiarat do ona phanta choropar piklo lam pen sin non litum kepa jut ponpo to pajut dia phrangpu alang Debina Borah alang inot do la sepu alang Rita Sengnarpi ta do la alang litum banghini Rita Sengnarpi phanda choropar piklo nang lisai do suriang bong pen pustame nelitum phana por nang chipi ajok la pen pula Debina Borah alang phanta choropar piklo lasi hekhot apuni karbit duta kotha mane moi koi jam apuni kobo solangdo karbiarat do anaphan kardom pajelo ঠিক আছে মই কই যাম solangdo karbi arat do anaphan kardom nang paji iklo Okay, thank you so much. Pini labangso Chihut-Chiput asai jai mek lan pen seng ton ekoglo kadok aweta dome thak me kurbang thu.